নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ তোমালোক আটাই কুশলে আছা। আজি মই তোমালোকক কেইটামান ৰঙৰ ক্ৰিয়াকলাপ কৰি দেখাম। তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো চোৱা আৰু তোমালোকেও ভিডিঅ'টো চাই কৰিবলৈ চেষ্টা কৰিব লাগিব। আহাচোন ভিডিঅ'টো চোৱা। প্ৰথমতে চোৱা, এই মই যে তোমালোকক এইখন এনেকৈ আঁকি দিছোঁ, তোমালোকৰ মাই এনেকুৱাকৈ তিনিটা আকৃতি আঁকি দিব। তিনিকোণীয়া, ঘূৰণীয়া আৰু চাৰিকোণীয়া। এনেকৈ আকৃতিকেইটা আঁকি দিব। আকৌ তোমালোকক মাই ধুনীয়াকৈ কৈ দিব যে তিনিকোণীয়াত কি ৰং দিব লাগিব, ঘূৰণীয়াত কেনেকুৱা ৰং দিব লাগিব আৰু চাৰিকোণীয়াত কি ৰং দিব লাগিব। সেইমতে তোমালোকে এই আকৃতিবোৰত ৰং কৰিব লাগিব। আকৃতিবোৰ বিচাৰি উলিয়াবা আৰু সেইমতে ৰং কৰিবা। আহাচোন মই তোমালোকক এটা ৰং কৰি দেখাই দিওঁ। এতিয়া চোৱা, তিনিকোণীয়া আছে। ইয়াতে তিনিকোণীয়াত সেউজীয়া ৰং আছে। সেউজীয়া ৰং কৰিব দিছে। তোমালোকৰ পেঞ্চিল বক্সৰ পৰা, তোমালোকৰ ৰঙৰ বাকচৰ পৰা তোমালোকে ৰংবোৰ বিচাৰি উলিয়াবা আৰু ৰংটো বিচাৰি উলিয়াই সেইটো ৰং তোমালোকে ধুনীয়াকৈ আকৃতিবোৰত কৰিবা। এইটো হৈছে তিনিকোণীয়াত সেউজীয়া ৰং দিব দিছে, সেইবাবে মই সেউজীয়া ৰংডাল উলিয়াই লৈছোঁ। এয়া সেউজীয়া ৰং মই এতিয়া ইয়াতে কৰিম। চোৱা, এনেকৈ মই সেউজীয়া ৰংটো কৰিম, তোমালোকে চাই থাকিবা। এয়া চোৱা, মোৰ সেউজীয়া ৰংটো কৰা হৈ গ'ল। তিনিকোণীয়াত মই সেউজীয়া ৰংটো কৰিছোঁ। এতিয়া ইয়াতে যিমানকেইটা তিনিকোণীয়া আছে তাতে আটাইকেইটাতে সেউজীয়া ৰং কৰিব লাগিব। এতিয়া আটাইকেইটাতে সেউজীয়া ৰং মই কৰিম, তোমালোকে চাই থাকিবা। এয়া চোৱা, তিনিকোণীয়া আটাইকেইটাতে সেউজীয়া ৰং মোৰ দিয়া হৈ গ'ল। এইবাৰ মই এই যে ঘূৰণীয়াটো আছে, এই ঘূৰণীয়াটোত কমলা ৰং দিম। কমলা ৰংটো এতিয়া বিচাৰি উলিয়াম। চোৱা, ইয়াৰে কমলা ৰং এইটো হয়নে? এই কমলা ৰংটো ইয়াতে থকা আটাইকেইটা ঘূৰণীয়াতে দি দিম। তোমালোকে মই ৰং কৰা এইটো চোৱা, মই আটাইকেইটা ঘূৰণীয়াতে কমলা ৰংটো দি দিম। এতিয়া মোৰ এই ঘূৰণীয়াকেইটাতো কমলা ৰং দিয়া হৈ গ'ল। এইবাৰ থাকিল চাৰিকোণীয়াকেইটা নীলা ৰং ইয়াতে লিখা আছে, নীলা ৰং দিব লাগিব। এতিয়া আমি নীলা ৰংটো বিচাৰি উলিয়াব লাগিব। নীলা ৰংটো মই এইটো নীলা ৰং ইয়াতে মই বিচাৰি পালোঁ আৰু মোৰ পেঞ্চিলডাল সৰু হৈ গৈছে। আচলতে দীঘল পেঞ্চিলেৰেহে ৰং কৰিব লাগে আৰু দীঘল পেঞ্চিলেৰে ৰং কৰিলে ৰংবোৰ কৰা ভাল হয়। এতিয়া চাৰিকোণীয়াত নীলা ৰং দিম দেই। আটাইকেইটা চাৰিকোণীয়াতে মই নীলা ৰং দি দিম। এয়া চোৱা, চাৰিকোণীয়াত নীলা ৰং দিব দিয়া ধৰণে মই ইয়াতে নীলা ৰং কৰি দিলোঁ। আটাইকেইটা চাৰিকোণীয়াতে নীলা ৰং কৰা হৈ গ'ল। এতিয়া ইয়াতে থকা আটাইকেইটা আকৃতিতে ৰং কৰা হৈ গ'ল। আমি তিনিকোণীয়া কেইটা আছে এতিয়া চোৱাচোন, গণিম। 1, 2, 3, 4। চাৰিটা তিনিকোণীয়াত আমি কি ৰং দিছোঁ? সেউজীয়া ৰং হয়নে? আকৌ ঘূৰণীয়া কেইটা আছে গণিম, চোৱা। 1, 2, 3, 4, 5। পাঁচটা ঘূৰণীয়া আছে আৰু পাঁচটা ঘূৰণীয়াতে আমি কেনেকুৱা ৰং দিছোঁ? কি ৰং দিছোঁ? কমলা হয়নে? আকৌ চাৰিকোণীয়া কেইটা আছে? 1, 2, 3। চাৰিকোণীয়া আছে তিনিটা আৰু তিনিটা চাৰিকোণীয়াত কি ৰং দিছোঁ? মই নীলা ৰং দিছোঁ হয়নে? তোমালোকৰ মাই এনেকুৱাকৈ আকৃতি তোমালোকক
আঁকি দিব আৰু তোমালোকে সেই আঁকি দিয়া পিছত মায়ে তোমালোকক কি ৰং ক'ত কৰিব লাগিব কৈ দিব আৰু তোমালোকে ৰঙৰ বাকচৰ পৰা এনেকুৱা ৰং বিচাৰি উলিয়াই ৰং কৰিবা দেই আৰু এনেকুৱাকৈ ৰং কৰি তোমালোকে বেলেগ বেলেগ আকৃতিতেই নহওক আকৃতিতেই কিয় তোমালোকে বেলেগ বেলেগ বস্তুটো এনেকৈ ৰং কৰিব পাৰিবা মায়ে তোমালোকক বেলেগ বেলেগ বস্তুও আঁকি দিব তোমালোকে ধুনীয়াকৈ কৰিব দিয়া ধৰণে ৰং কৰিবা দেই এইবাৰ দ্বিতীয় ক্ৰিয়াটো চোৱা ছবিবোৰ চাই সঠিককৈ ৰং কৰিব লাগিব এতিয়া ইয়াতে বিভিন্ন ধৰণৰ ছবি দিয়া আছে আৰু তোমালোকে ছবিবোৰ চাইয়ে ধৰিব পাৰিবা যে এইটো কিহৰ ছবি হয়নে চোৱা ইয়াতে আম আছে আপেল কল আঙুৰ কমলা টেঙা ডালিম গছৰ পাত অমিতা আৰু বেঙেনা এই আটাইবোৰ ছবিতে তোমালোকে ৰং কৰিব লাগিব যিটো ছবিত যি ৰং দিব লাগে তেনেকুৱাকৈ তোমালোকে ৰং কৰিব লাগিব হয়নে আৰু তোমালোকে ক'ত কেনেকুৱা ৰং দিব লাগে নিশ্চয় জানা এতিয়া আহাচোন আমি চাওঁ আমক কেনেকুৱা ৰং দিম কেঁচা আমৰ ৰং সেউজীয়া আৰু আম যেতিয়া পকে তেতিয়া হালধীয়া ৰং হয়নে এতিয়া আমি সেউজীয়া বা হালধীয়া যিকোনো এটা ৰঙেই দিব পাৰোঁ মই যেনিবা হালধীয়া ৰংটোকে দিম মই হালধীয়া ৰংটো বিচাৰি উলিয়ালোঁ তোমালোকেও এনেকৈ ৰঙৰ বাকচৰ পৰা ৰংবোৰ নিজাকৈ তোমালোকে বিচাৰি উলিয়াবা মাৰ সহায় নোলোৱাকৈ নিজে নিজে ৰং পেঞ্চিলবোৰ বিচাৰি উলিয়াই এনেকৈ বস্তুবোৰত ৰং কৰিবা আহাচোন মই আমটোত কেনেকৈ ৰং কৰিম তোমালোকে চোৱা মোৰ আমত ৰং কৰা হৈ গ'ল মই আমটো হালধীয়া ৰং কৰিছোঁ এইবাৰ আপেল হয়নে আপেলৰ ৰং কেনেকুৱা আপেলৰ ৰং ৰঙা ৰংটো তোমালোকে বিচাৰি উলিয়াই এতিয়া আপেলত ৰঙা ৰং কৰিব লাগিব হয়নে এতিয়া আমি আপেলটোত ৰঙা ৰং কৰিম চোৱা আপেলত মই এতিয়া ৰঙা ৰং কৰিম এয়া চোৱা আপেলত ৰঙা ৰং কৰা হৈ গ'ল ৰং কৰোঁতে তোমালোকে এটা কথা লক্ষ্য কৰিবা যাতে বাহিৰত ৰং ওলাই নাযায় আৰু মাজতো যাতে বগা হৈ নাথাকে তোমালোকে এনেকুৱাকৈ ৰং কৰিবা এইবাৰ চোৱা এইটো কি ধৰিব পাৰিছা নিশ্চয় এয়া হৈছে কল হয়নে কলত কেনেকুৱা ৰং নহয় কলৰ ৰং কেনেকুৱা কল আমি যেতিয়া কল পকে তেতিয়া আমি কেনেকুৱা দেখোঁ হালধীয়া দেখোঁ আৰু যেতিয়া কেঁচাই থাকে কল তেতিয়া সেউজীয়া হয় এতিয়া আমি পকা কলকে আঁকিম ৰং কৰিম দেই এইটো পকা কল এতিয়া পকা কলত আমি কি ৰং দিম হালধীয়া ৰং দিম পকা কলটো পকিছে বাবে এইটোৰ ৰং হালধীয়া হ'ব হয়নে এতিয়া মই কলটোত ৰং কৰিম কলতো ৰং কৰা হৈ গ'ল চোৱা এইবাৰ আছে এইটো কি ধৰিব পাৰিছানে আঙুৰ হয়নে আঙুৰত কেনেকুৱানো ৰং দিম আঙুৰত আমি সেউজীয়া ৰং দিম আঙুৰত আজি আমি সেউজীয়া ৰং দিম আৰু কিছুমান আঙুৰ কলা ৰঙৰো থাকে এতিয়া আঙুৰত ৰং কৰিম চোৱা তোমালোকে সেয়া আঙুৰত ৰং কৰা হৈ গ'ল এইবাৰ আছে এইটো কমলাৰ ৰং কেনেকুৱা কমলা হয়নে এতিয়া আমি
কমলা ৰং কৰিম মই। তোমালোকে চোৱা, এই কমলাটোত কমলা ৰং কৰিম। আৰু কমলাত যে এইটো পাত আছে, সেই পাতটোতনো কেনেকুৱা ৰং কৰিম? কমলাৰ পাতটোত আমি সেউজীয়া ৰং কৰিম, হয়নে? তোমালোকে চাই থাকাচোন। এয়া কমলাটো ৰং কৰা হৈ গ'ল। এইবাৰ আছে এইটো ডালিম। চিনি পাইছা নিশ্চয়, এইটো ডালিম। ডালিমৰ গুটি বহুত থাকে আৰু ৰঙা ৰঙা, ভিতৰত ডালিমৰ গুটিবোৰ ৰঙা ৰঙা থাকে, হয়নে? আৰু ডালিমত কেনেকুৱা ৰং দিয়ে? ডালিমতো ৰঙা ৰং দিয়ে, হয়নে? তোমালোকে বস্তুবোৰ চায়ে ৰংবোৰ ধৰিব পাৰা, হয়নে নহয়? তোমালোকে ডালিমতো এনেকৈ মায়ে যদি তোমালোকক ডালিম আঁকি দিয়ে, তোমালোকে ৰঙা ৰং দি দিবা। ৰংটো বিচাৰি উলিয়াই ৰঙা ৰং তোমালোকে কৰি দিবা। এতিয়া মই এই ডালিমটো ৰং কৰিম। চোৱা, ডালিমতো ৰং কৰা মোৰ হৈ গ'ল। বগা নপৰাকৈ, মাজত যাতে বগা ৰৈ নাযায়, এনেকুৱাকৈ ৰং কৰিব লাগিব। তোমালোকেও এনেকুৱাকৈয়ে কৰিবা। এতিয়া এইটো কিহৰ ছবি? গছৰ পাত, হয়নে? গছৰ পাতৰ ৰং কেনেকুৱা? সেউজীয়া, আটাই জানা, হয়নে? এইবাৰ সেউজীয়া ৰংটো আমি কৰিম। মোক চোৱা, মই এই পাতত সেউজীয়া ৰং কৰিম। তোমালোকেও কৰিব লাগিব দেই। মায়ে তোমালোকক এনেকৈ আঁকি দিব নহয়, আৰু তোমালোকে নিজে নিজে কোনটো ছবিত কি ৰং হ'ব নিজে ক'ব লাগিব আৰু এনেকৈ ৰং কৰিব লাগিব। মই এতিয়া পাতটোত ৰং কৰিম। পাততো ৰং কৰা হৈ গ'ল। এইবাৰ আছে অমিতা। অমিতাত আমি কেনেকুৱা ৰং কৰিম? অমিতাও ঠিক আম, কল এইবোৰৰ দৰেই। অমিতা কেঁচা থাকিলে সেউজীয়া হয় আৰু পকিলে হালধীয়া হয়। এতিয়া আমি কেঁচা অমিতাতে ৰং কৰোঁ। কেঁচা অমিতাত ৰং কৰিব লাগিলে সেউজীয়া ৰং কৰিব লাগিব, হয়নে? মই কেঁচা অমিতাত ৰং কৰিম, সেউজীয়া ৰং কৰিম। তোমালোকে হালধীয়া ৰঙো কৰিব পাৰা। হালধীয়া কমলা তোমালোকে মিহলি কৰিও দিব পাৰিবা। অকণমান হালধীয়া দিলা, তলৰ পিনে কমলা, এনেকুৱাকৈও দিব পাৰিবা। মই সেউজীয়া ৰঙে কৰিছোঁ, কাৰণ মই কেঁচা অমিতা এটা ৰং কৰিছোঁ। এইবাৰ মই অমিতাটো ৰং কৰিম। অমিতাটো ৰং কৰা হৈ গ'ল। এইবাৰ এটা আছে শেষত। এইটো চোৱা কি? এইটো হৈছে বেঙেনা, হয়নে? তোমালোকে বেঙেনা খোৱানে নাই? বেঙেনা ভাজি খাব পাৰি, চব্জি বনাই খাব পাৰি, হয়নে? এয়া বেঙেনা। এই বেঙেনাটোত কি ৰং দিব লাগেনো? বেঙেনাৰ ৰং বেঙুনীয়া, হয়নে? এইটো হৈছে বেঙুনীয়া ৰং। আহাচোন, বেঙুনীয়া ৰংটো মই বেঙেনাত কৰোঁ। এয়া বেঙেনাত বেঙুনীয়া ৰং দিয়া হৈ গ'ল। এতিয়া মোৰ আটাইকেইটা ছবিতে ৰং কৰা হ'ল। তোমালোকেও এনেকৈ বেলেগ বেলেগ ছবি মায়ে আঁকি দিব, তোমালোকেও ৰং কৰিবা। মই আঁকি দিয়া ছবিকেইটাই যে আঁকি দিব লাগিব তেনেকুৱা কথা নহয়। মায়ে তোমালোকক বেলেগ বেলেগ ছবিও আঁকি দিব পাৰিব। পাচলিয়েই হওক, নহ'লে ফল, নহ'লে ফুলো আঁকি দিব পাৰে। কিন্তু তোমালোকে কোনটো কি ৰং দিব লাগিব সেই কথাটো ভাবি তোমালোকে সেইমতে ৰং কৰিব লাগিব। ছবিবোৰ চাই তোমালোকে সঠিককৈ ৰং কৰিব লাগিব। এনেকুৱাকৈ তোমালোকেও কৰিবা। এইবাৰ চোৱা, এইখন যে
এইখন কাগজত কি আছে কেইটামান ৰং কৰি থোৱা বল আছে আৰু কেইটামান ৰং নকৰাকৈ বল আছে ৰং কৰি থোৱা ৰঙৰ বলৰ কাষতেয়ে ৰং কৰি থোৱা এই বলৰ কাষতেয়ে কি আছে ৰং নকৰা বল আছে এতিয়া তোমালোকে কি কৰিব লাগিব এই যে ৰং কৰা বলটো আছে এই ৰং কৰা বলৰ ওচৰতে থকা ৰং নকৰা বলত ৰং কৰিব লাগিব আৰু কি ৰং কৰিবা ইয়াতে যিটো ৰং আছে কাষৰ বলটোত যিটো ৰং কৰা আছে সেই ৰংটোৱে কৰিব লাগিব এনেকুৱা ইয়াতে প্ৰথমত ৰঙা ৰং আছে এইটো বলত ৰঙা ৰং কৰিব লাগিব এইটোত আছে পাতল নীলা বা আকাশ নীলা ৰং এই ৰংটোৰ কাষৰ বলটোত এই যে আকাশ নীলা ৰঙৰ বলটোৰ কাষৰ বলটোত আছে খালী বল সেই বলটোত তোমালোকে কি কৰিবা আকাশ নীলা ৰং ঠিক তেনেকৈ বেঙুনীয়া এই বেঙুনীয়াটোৰ ওচৰতে থকা বলটোত বেঙুনীয়া কৰিব লাগিব আৰু এইটো হৈছে মটীয়া ৰং এই মটীয়া ৰঙৰ বলটোৰ কাষৰ বলটোত কৰিব লাগিব মটীয়া ৰং এনেকুৱাকৈ তোমালোকক মাই এনেকুৱা কেইটামান বল ৰং কৰি দিব আৰু কাষতে কেইটামান খালী বল মানে ৰং নকৰা বল দি দিব তোমালোকে এই ৰং নকৰা বলবোৰত ওচৰৰ ৰংটোনো কি ৰং আছে সেইটো ৰঙৰ লগত মিলাই ৰং কৰিব লাগিব ৰংটো বিচাৰি নিজে বিচাৰি নিজে ৰং কৰিব লাগিব এতিয়া মই ইয়াতে থকা ধৰণে ৰংকেইটা কৰি যাম যিটো বলত যি ৰং আছে মই কাষৰ বলটোতো সেই ৰংটো কৰি দিম তোমালোকে চাবা ইয়াত মই ৰঙা ৰং কৰিম এইটো ৰঙা ৰং কৰিলোঁ এইবাৰ মই আকাশ নীলা ৰংটো কৰিম আকাশ নীলা ৰংটো মোৰ কৰা হৈ গ'ল এইবাৰ আছে বেঙুনীয়া এই বেঙুনীয়া ৰংটো মই এই বলটোত কৰি দিম এইটো বেঙুনীয়া ইয়াৰ বেঙুনীয়া ৰংটো কৰা হ'ল এইবাৰ একেবাৰে শেষত এয়া মটীয়া ৰংটো মই এই ৰং নকৰা বলটোত কৰি দিম কাষৰ বলটোত কৰি দিম তোমালোকে চাই থাকা ৰংবোৰ এনেকুৱাকৈ কৰিব লাগে যাতে বাহিৰত ৰং ওলাই নাযায় এনেকুৱাকৈ ৰং কৰিব লাগে লগতে মাজতো যাতে বগা হৈ নাথাকে এয়া মোৰ মটীয়া ৰংটো কৰা হৈ গ'ল এতিয়া চোৱা ৰঙা বল আকাশ নীলা বল বেঙুনীয়া বল মটীয়া বল হয়নে তোমালোকক এনেকৈ মাই এনেকুৱা ধৰণৰ বলো আঁকি দিব পাৰে বা বেলেগ বস্তু তোমালোকক আঁকি দিব পাৰে কাষৰ ছবিটোত তোমালোকে এনেকুৱাকৈ একেই ৰঙে কৰিবা তোমালোকক মই এনেকুৱাকৈ আঁকি দিব তোমালোকে ক্ৰিয়াকলাপ তিনিটা মনোযোগেৰে চাইছা নিশ্চয় তোমালোকেও এই ক্ৰিয়াকলাপকেইটাৰ নিচিনাকৈ ঘৰত তোমালোকৰ মা বা ঘৰৰ ডাঙৰে তোমালোকক এনেকুৱাকৈ দি দিব তোমালোকে ধুনীয়াকৈ
কৰিবা। তেতিয়াহ'লে তোমালোকৰ ধৈৰ্য শক্তি বাঢ়িব, তোমালোকৰ আঙুলিৰ জোৰ বাঢ়িব আৰু তোমালোকে ৰংবোৰৰ নামৰ লগতে ৰংবোৰক চিনিও পাবা। সেয়েহে তোমালোকে ৰঙৰ এই আটাইকেইটা ক্ৰিয়াকলাপে ঘৰত কৰি থাকিবা। আজিলৈ আহোঁ। ধন্যবাদ।